ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনসমূহৰ প্ৰতিনিধিসকল আৰু আমাৰ শ্ৰমিক বন্ধু কৰ্মচাৰী সকল বন্ধু বান্ধৱী, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি আজি কিয় মিলিত হৈছোঁ। যোৱা নৱেম্বৰ মাহতে ভাৰতবৰ্ষৰ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহে দিল্লীত এক অভিৱৰ্তনত মিলিত হয় আৰু এই অভিৱৰ্তনতেই সকলোৰে সৰ্বসন্মতিক্ৰমে বৰ্তমান দেশৰ অৱস্থা আৰু আমাৰ শ্ৰমিক শ্ৰেণীৰ ভৱিষ্যত এই সম্বন্ধত বিশাল আলোচনা হয় আৰু এই দেশখন ৰক্ষা কৰাৰ স্বাৰ্থত শ্ৰমিকসকলে কৰ্মচাৰীসকলে অগ্ৰণী ভূমিকা পালন কৰাৰ কাৰণে এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আৰু সেই সভাতে এই অভিৱৰ্তনতে এই ফেব্ৰুৱাৰী মাহৰ 23 আৰু 24 তাৰিখে ভাৰতবৰ্ষৰ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহে যৌথভাৱে ধৰ্মঘটৰ আহ্বান কৰে আৰু পৰৱৰ্তী সময়ত এই 23-24 ফেব্ৰুৱাৰীৰ এই ধৰ্মঘটৰ দিনটো কেইবাটাও কাৰণত পুনৰ যৌথ মঞ্চৰ নেতৃত্বসকলে বহি বিবেচনা কৰি 23-24 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 28 আৰু 29 তাৰিখে এই ধৰ্মঘট পালন কৰাৰ কাৰণে অহা 28 আৰু 29 মাৰ্চত হ'বলৈ গৈ আছে। অল ইণ্ডিয়া কিছু আমাৰ যৌথ মঞ্চৰ পক্ষৰ পৰা অভিৱৰ্তন কৰি এই তাৰিখ ঘোষণা কৰিছিল আৰু লগে লগে সমগ্ৰ দেশৰ যিবিলাক আমাৰ ৰাজ্য কমিটি আছে এই ৰাজ্যটো আমাৰ সেই ৰাজ্যখনত থকা আমাৰ এই সংগঠন কেইটাৰ প্ৰতিনিধিসকলে আমি বিভিন্ন সময়ত আমাৰ আন্দোলন সংগ্ৰাম আমি চলাই আছো। আমাৰ অসমতো যোৱা কেইবাটাও ধৰ্মঘট বা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি ঐক্যবদ্ধভাৱে কৰি আছো। দিল্লীৰ ঘোষণাৰ পিছতে আমি অসমতো যোৱা জানুৱাৰী মাহৰ 9 তাৰিখে আমি অসমত ৰাজ্যিক অভিৱৰ্তন আমি অনুষ্ঠিত কৰিছিলো আৰু এই অভিৱৰ্তনত আমি আমাৰ ৰাজ্যখনত এই ধৰ্মঘটৰ বতৰা আমি শ্ৰমিকসকলৰ মাজত কি ধৰণে লৈ যাম বা আমাৰ দেশৰ সমাজৰ মানুহ সাধাৰণ মানুহৰ ওচৰত আমাৰ এই ধৰ্মঘটৰ উদ্দেশ্য আমি কি ধৰণে লৈ যাম, বিষয়বোৰ আমি কেনেকৈ লৈ যাম, এই কথা বতৰা আমি অভিৱৰ্তন আলোচনা কৰিছিলো আৰু এই অভিৱৰ্তনত আমাৰ ৰাজ্যখনত থকা যিবিলাক আমাৰ ট্ৰেড ইউনিয়ন আছে, INTC হওক, আমাৰ CIT হওক, HMS আৰু আমাৰ AITUC, CCTU যিকেইটা আমাৰ লগত যৌথভাৱে কাম কাজ কৰা ট্ৰেড ইউনিয়ন আছে, এই ট্ৰেড ইউনিয়নবিলাক উপস্থিত আছিল। আনহাতে আমাৰ যিবিলাক কৰ্মচাৰী আছে তেখেতসকলৰ বিভিন্ন পৰ্যায়ৰ কমিটি আছে আৰু তেখেতসকলৰ বহু এনেকুৱা কৰ্মচাৰীসকলৰ সংগঠন আছে যিবিলাক সৰ্বভাৰতীয় আৰু কিছুমানে ৰাজ্য ভিত্তিত তেওঁলোকৰ সংগঠন আছে আৰু এই সংগঠনবিলাকে আমাৰ এই অভিৱৰ্তনত উপস্থিত আছিল আৰু এই অভিৱৰ্তনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে এই ধৰ্মঘটৰ প্ৰস্তুতিৰ কাৰণে আমি প্ৰতিখন জিলাতে অসমৰ প্ৰতিখন জিলাতে যেনেকৈ আমি ৰাজ্য ভিত্তিত আমি অভিৱৰ্তন কৰিছো, জিলাই জিলাইও আমি এই অভিৱৰ্তন কৰিম আৰু জিলাৰ উপৰিও যদি কোনো এনেকুৱা ঠাই হয় যে আমি তাতে জনে নিৰ্দিষ্ট স্থান আমি জিলাখনৰ ভিতৰতে যদি এনেকুৱা কিবা প্ৰয়োজন হয় তেতিয়াহ'লে আমি অঞ্চল ভিত্তিটো আমি অভিৱৰ্তন কৰিব লাগিব আৰু সেইকাৰণে ইতিমধ্যে আমাৰ অসমত প্ৰায় 15খন জিলাত আমি অভিৱৰ্তন কৰিছো। আজি আপোনালোকৰ এই জিলাৰ অভিৱৰ্তন
একেদিনতে আমাৰ বঙাইগাঁও জিলাতো অভিৱৰ্তন চলি আছে। অহাকালিলৈ 12খন জিলাত অভিৱৰ্তন অহাকালি মই আজি আপোনালোকৰ গোলাঘাটত আছো আৰু অহাকালিলৈ যোৰহাটত, পৰহিলৈ আমি শিৱসাগৰত কৰাৰ কাৰণে গৈ আছো। গতিকে এই ধৰণে অসমৰ প্ৰতিখন জিলাতে আমি যৌথভাৱে আজি এই অভিৱৰ্তনবিলাক আমি কৰি আছো। এতিয়া প্ৰশ্ন আহিছে যে আমি এই যে ধৰ্মঘটৰ আমি এই অভিৱৰ্তন আমি আহিছো, এই ধৰ্মঘটৰ এই অভিৱৰ্তনত আমি নিশ্চিতভাৱে আমি আলোচনা কৰিব লাগিব যে আমাৰ আজি গোলাঘাট জিলাৰ অভিৱৰ্তন আৰু গোলাঘাট জিলাত আমি কেনেকৈ আমাৰ 28 আৰু 29 তাৰিখৰ এই ধৰ্মঘট আমি সফল কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সকলোৰে ইয়াতে পৰামৰ্শ হ'ব লাগে। মই ভাবো যে আপোনালোকে নিশ্চয় এই কথাবিলাকে চিন্তা কৰি আহিছে, আপোনালোকে ইয়াতে পৰামৰ্শ দিব আৰু আমি চেষ্টা কৰিম যে কি ধৰণে আমি এই ধৰ্মঘট সফল কৰিবলৈ পাৰিম। এতিয়া ধৰ্মঘট সফল কৰিব লগা হলে আপোনালোকৰ আজি দিছে না, সকলোকে দিছে কনভেনশ্যন হৈছিলে, এই কনভেনশ্যনতো এই আমি দিছিলো যে কি উদ্দেশ্যত আমি এই ধৰ্মঘট কৰিবলৈ গৈ আছো। আপোনালোকৰ জিলাৰ এই এটা এটা পাৰিলে আপোনালোকে বেছি মানুহ নাই, আমি সকলো পোৱা দৰকাৰ আছে নাই জানিব, সকলো আমাৰ কাৰণে ভাল হ'ব। আপোনালোকে চেষ্টা কৰক, এতিয়াও আছে আচলতে কাম আপোনালোকৰ মই মিটিং আছো। মই বেছি কথা কম, খুব জটিল পৰিস্থিতিৰ মাজেদি গৈ আছে। আমাৰ দেশৰ বৰ্তমানৰ যিসকলে শাসন কৰি আছে, বৰ্তমানৰ চৰকাৰ, কেন্দ্ৰ চৰকাৰ, দিল্লীত বিজেপি নেতৃত্বাধীন মোদী চৰকাৰ, এই মোদী চৰকাৰ অহাৰ পিছত আজি আমাৰ দেশখনৰ পৰিচালনা কৰাৰ কাৰণে যিবিলাক তেওঁলোকে অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে, এই নীতিয়ে সমাজৰ মানুহৰ মাজত ইতিমধ্যেই এটা বিপদ মাতিয়ে দিছে আৰু অহা দিনত সাধাৰণ মানুহে এই দেশৰ মানুহ হিচাপে থাকিব নোৱাৰিব, এনেকুৱা এটা অৱস্থাৰ জন্য গতি কৰিছে। এইকাৰণে যে আজি আমাৰ দেশখনৰ যিসকল কাম কৰা মানুহ, সাধাৰণ মানুহ, এই মানুহখিনিয়ে তেওঁলোকৰ যি কাম কৰাৰ বিনিময়ত মজুৰি পায়, দৰমহা পায়, এই ভাৰতৰ চৰকাৰে 100জন শ্ৰমিকৰ 93জন শ্ৰমিকেই হ'ল এই ধৰণৰ দিন হাজিৰা ভিত্তিত কাম কৰা শ্ৰমিক। আপোনালোকে কথাটো তথ্যটো উলিয়াই যাব যে ভাৰতবৰ্ষৰ 100জন শ্ৰমিকৰ ভিতৰত 93জন শ্ৰমিকে আছে যিসকলে আমাৰ দেশৰ লেবাৰৰ সুবিধাবিলাক ভাল ধৰণে নাপায়। তেওঁলোকক আমি অসংগঠিত ক্ষেত্ৰত কাম কৰা শ্ৰমিক বুলি কওঁ। আৰু এই ধৰণৰ শ্ৰমিকসকলে তেওঁলোকে যিখিনি টকা ইনকাম কৰে কাম কৰাৰ বিনিময়ত, সেই টকাৰে তেওঁলোকৰ পৰিয়াল কিবা কৰি চলি আছে। আজিৰ তাৰিখত যি ধৰণৰ সকলো বস্তুৰে দাম বৃদ্ধি, কেইবামাহত দাম বৃদ্ধি, গতিকে আজি আমাৰ দৰে সাধাৰণ মানুহ, সমাজজীৱী মানুহ আৰু কৃষক এইসকলে আজি কিবা কৰিহে তেওঁলোকৰ পৰিয়াল চলি আছে। আৰু লক্ষ্য কৰিব, এই মানুহখিনিয়ে চলিব নোৱাৰিলেহেঁতেন যদিহে আজি আমাৰ দেশৰ চৰকাৰী কিছুমান ব্যৱস্থা নাথাকিলেহেঁতেন। যেনে ধৰক আজি আমাৰ নিৰ্মাণ শ্ৰমিকজনে হাজিৰা কিমান পায়, 500 টকা পায়, আৰু সেই নিৰ্মাণ শ্ৰমিকজনে 30 দিন কাম কৰিব নোৱাৰে, মেক্সিমাম 15 দিন কাম কৰে। 15 দিনৰ টকাৰে তেওঁলোকে 30 দিন চলিব লাগে অংকটো। আৰু এই নিৰ্মাণ শ্ৰমিকসকলে অৰ্থাৎ 15 দিন কাম কৰি 30 দিন চলিব লাগিলে তেওঁলোকৰ হাজিৰা হয়গৈ 250 টকা। এতিয়া 250 টকাৰে এটা পৰিয়াল চলিব নোৱাৰে, কিন্তু আমি চলি আছো, কি কৰিম? চলি আছো এইকাৰণে যে আমাৰ দেশৰ কিছুমান চৰকাৰী খণ্ড আছে যিবিলাকৰ সা সুবিধা আমি পাম। যেনে মোৰ নিৰ্মাণ শ্ৰমিকৰ ল'ৰাটো মই এখন চৰকাৰী স্কুলত পঢ়াব পাৰোঁ, য'ত আমাৰ ফিজটো কম,
মোৰ এটা বেমাৰ হ'লে নিৰ্মাণ শ্ৰমিকৰ সাধাৰণ শ্ৰমিকে বেমাৰ হ'লে তেওঁ চৰকাৰী মেডিকেলখনত যাব পাৰে, কাৰণ তাতে ফিজটো কম। বা বিভিন্ন ধৰণৰ এইবিলাক আমাৰ যিবিলাক চৰকাৰী সেৱা খণ্ড আছে, সেই সেৱা খণ্ডৰ পৰা আমি সাধাৰণ শ্ৰমিক মানুহে সা সুবিধাখিনি কিছু পৰিমাণে পাই আছে। বিনিময়ত আমাৰ কম হাজিৰা দিওঁ, আমি পৰিয়াল চলিব পাৰিছো। এতিয়া আজি আমাৰ দেশৰ চৰকাৰে কি নীতি গ্ৰহণ কৰিছে যে আমাৰ দেশৰ এটাৰ পিছত এটা কৰি সমস্ত বস্তু ৰাজহুৱা যিবিলাক আমাৰ অনুষ্ঠান, চৰকাৰী যিবিলাক অনুষ্ঠান, য'ত পৰা আমি সাধাৰণ মানুহে তাৰ পৰা উপভোগ কৰি আমি কিছু সফল আপুনি মই আমাৰ দৰে মানুহে কিছু সুযোগ পাই আছো, এই সুযোগৰ পৰা বঞ্চিত কৰাৰ কাৰণে তেওঁলোকে নীতি গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ সকলো চৰকাৰী অনুষ্ঠান এটাৰ পিছত এটা কৰি তেওঁলোকে বিক্ৰী কৰা, তেওঁলোকে কৈ আছে যে এইবিলাক তেওঁলোকে বিক্ৰী কৰা নাই, নিজেও দি আছে। নিজেও দিয়াৰ আপোনাৰ ঘৰত সময় কিমান সৌ সিদিনা আমাৰ গুৱাহাটীত আপোনাৰ ৰেলৰ মাটি বুজিছে 57 বিঘা মাটি তেওঁলোকে নিজত দিব, একেবাৰে গুৱাহাটীৰ মাছ নিদিয়া, বিক্ৰী কৰা নাই বুলি কৈছে, নিজত দিছে। কিমান দিনৰ কাৰণে? 99 বছৰৰ কাৰণে। 99 বছৰৰ কাৰণে নিজত দিছে। মিনিং কি? মিনিংটো ইনডাইৰেক্টলি বিক্ৰী কৰা। ঠিক তেনেধৰণে আজি আমাৰ দেশৰ ৰেল, আমাৰ দেশৰ ট্ৰেইন, সকলো প্ৰাকৃতিক সম্পদ আৰু আমাৰ দেশৰ দীৰ্ঘদিন ধৰি বহু সংগ্ৰামৰ মাজেদি, বহু আমাৰ চেক্ৰিফাইচৰ মাজেদি আমাৰ দেশৰ জনসাধাৰণে যিবিলাক গঢ়ি উঠাইছে চৰকাৰী অনুষ্ঠান, এইবিলাকো তেওঁলোকে এটাৰ পিছত এটাকৈ তেওঁলোকে এক কথা বিক্ৰী কৰিলে। কোনো ভাল কথা নহয়, এক চাইডৰ পৰা বিক্ৰী কৰিলে। ইয়াৰ আগতে এই ধৰণৰ চৰকাৰী অনুষ্ঠান যদি বিক্ৰী কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ দেশৰ নিয়মমতে যে কোনো এটা চৰকাৰী অনুষ্ঠান যদি বিক্ৰী কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ পাৰ্লিয়ামেণ্টত এই কথা আলোচনা হ'ব লাগে, বিল আনিব লাগে। কিন্তু শেহতীয়াভাৱে এই মোদী চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰে তেওঁলোকে NMP আনিছে। NMP মানে নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন। আপোনালোকে নিশ্চয় শুনিছে। নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন মানে কি? নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন মানে হ'ল যে আমাৰ দেশৰ কোনো চৰকাৰী অনুষ্ঠান যদি ব্যক্তিগত পুঁজিপতি বা মালিকক যদি কোনোবা বিক্ৰী কৰিব লগা হয়, তেতিয়াহ'লে আৰু কোনো পাৰ্লিয়ামেণ্টত আলোচনা কৰাৰ কথা নাথাকে। কেৱল মাত্ৰ তেওঁলোকৰ কেবিনেট কৰি আৰু এখন তেওঁলোকে কমিটি বনাই দিছে। এই কমিটিয়ে তেওঁলোকক পৰামৰ্শ দি থাকিব যে এইটো বিক্ৰী কৰিব লাগে, এইটো বিক্ৰী কৰিব লাগে, এইটো বিক্ৰী কৰিব লাগে। কোনো পাৰ্লিয়ামেণ্টত আলোচনা নাই, তেওঁলোকে বিক্ৰী কৰিব পাৰিব। এই ধৰণে তেওঁলোকে এটা সুযোগ কৰি দিয়াৰ কাৰণে এটা ব্যৱস্থা তেওঁলোকে গঢ়ি উঠাইছে যে নাম দিছে তাৰ নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন। আপোনালোকে নিশ্চয় শুনিছে। ই আমাৰ দেশৰ কাৰণে একেবাৰে ভয়ংকৰ বিপদ। আমাৰ দেশৰ সাধাৰণ মানুহ, কৃষিজীৱী, কৃষক, সাধাৰণ আমাৰ সমাজীৱী মানুহ, এই দেশৰ সকলো মানুহ কেৱল মাত্ৰ আপোনাৰ ৰেল নহয়, এতিয়া আমাৰ ৰাজ্যখনত বা আমাৰ দেশখনত থকা যিবিলাক চৰকাৰী মাটি, এই ধৰণৰ গোলাঘাট জিলাৰে এটা আমাৰ ষ্টেডিয়াম আছে, এখন পথাৰ আছে, সেই পথাৰবিলাক বিক্ৰী হ'ব। গোলাঘাট জিলাৰ যিকেইটা ৰাস্তা আছে, এই ৰাস্তাবিলাক বিক্ৰী হ'ব। এই সমস্ত বস্তু NMP সোমাই গৈছে, বুজিছে। ইতিমধ্যে আমাৰ গুৱাহাটী, আমাৰ যিটো GS ৰোড বুলি কয়, আপোনালোকে সকলো জানে। গুৱাহাটীৰ পৰা আমাৰ গুৱাহাটীৰ মাজমন্দি যিটো আপোনালোকে গোলাঘাটৰ পৰা গাড়ী দিয়ে গ'লে আমাৰ পল্টন বজাৰলৈ যায়, যিটো মূল ৰাস্তা, এই ৰাস্তাৰে পৰা শ্বিলং পৰ্যন্ত তেওঁলোকে নিলাম ঘোষণা কৰিছে, এইটো বিক্ৰী কৰিব। একেদৰে গুৱাহাটী ৰেলৱে ষ্টেচন বিক্ৰী কৰিব। ইতিমধ্যে মালিগাঁও ৰেলৱে ষ্টেচন তেওঁলোকে নিলাম দিছে। এই ধৰণে আমাৰ দেশৰ যিবিলাক চৰকাৰী মাটি সম্পত্তি, এই সমস্ত বস্তু তেওঁলোকে NMP আনি তেওঁলোকে এইবিলাক বিক্ৰী কৰিব। গুৱাহাটী এয়াৰপৰ্ট তেওঁলোকে ইতিমধ্যে বিক্ৰী কৰি দিলে। শেহতীয়াভাৱে তেওঁলোকে আমাৰ ৰাজ্যখনত যিবিলাক ৰেল ষ্টেচন ইমান সুন্দৰ কৰি তেওঁলোকে বনাইছে। এই ৰেল ষ্টেচন বিলাক কিয় সুন্দৰ কৰি বনাইছে? আমাৰ সাধাৰণ মানুহে ৰেল ষ্টেচন বিলাক ভাল হৈছে। ইয়াৰ আগতে আমাৰ গুৱাহাটী এয়াৰপৰ্টটো তেওঁলোকে বনাই দিছিল ৰাইজৰ টকাৰে,
আমাৰ দৰে সাধাৰণ মানুহৰ টকাৰে টেক্সৰ টকাৰে ঘৰৰ টকাৰে তেওঁলোকে ধুনীয়া বনাই দিছে আৰু যেতিয়া ভাল হৈছে বস্তুটো তেতিয়া তেওঁলোকে বিক্ৰী কৰি দিলে। গতিকে আমাৰ যিবিলাক তেওঁলোকে বনাইছে এইবিলাকৰ পৰা ৰাইজৰ টকা খৰচ কৰি নিশ্চয় আপোনালোকে বুজিব এইবিলাক তেওঁলোকে বিক্ৰী কৰাৰ কাৰণে সাধন পোষণ কৰি আছে। গতিকে এই দেশখনত আমাৰ দেশ এনেকুৱা এখন দেশ য'ত কল্যাণকামী ৰাষ্ট্ৰ বুলি আমি ইমান দিনে ধৰি আহিছো, সেই কল্যাণকামী ৰাষ্ট্ৰ এতিয়া নাই। এতিয়া এই বিজেপি চৰকাৰে এই দেশখনৰ সকলো সম্পত্তিকে কেৱল ব্যৱসায়িক মানে ব্যৱসায়িক এটা এজেণ্ডা লৈ কিনে তেওঁলোকে বিক্ৰী কৰা আৰম্ভ কৰিছে। বিক্ৰী কৰাৰ লগে কি হ'ব যে আমাৰ দৰে চাকৰি খোৱা মানুহ যিবিলাক সাধাৰণ মানুহ সমাজৰ মানুহ এইসকলে এতিয়াৰ পৰা যিটো ভোগ কৰি আছিলে যিখিনি সুবিধা পাই আছিল তাৰ পৰা বঞ্চিত হৈছে। গতিকে চাবলৈ গ'লে এটা আমাৰ দেশৰ কাৰণে এটা ভয়ংকৰ বিপদ আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ সমাজৰ মানুহ শ্ৰমিক কৰ্মচাৰী সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে। সেৱা নহয়, ৰাজহুৱা সম্পত্তি নহয়, আমাৰ দেশৰ যি হাৰ এই দেশৰ যিটো মূল ইঞ্জিন বিত্তীয় খণ্ড কি বেংকে হওক LIC হওক এইবিলাক তেওঁলোকে বিক্ৰী কৰাৰ কাৰণে ইতিমধ্যে উলিয়াই দিছে। বিভিন্ন ধৰণে আমাৰ দেশৰ চব বস্তু তেওঁলোকে বিক্ৰী কৰিব। তেতিয়াহ'লে এই দেশখন কি হ'ব? এই দেশত আমাৰ দৰে মানুহৰ দাঁতৰ পাৰে কিছু বছৰ পিছত আমি দাঁতৰ চলি বান্ধিব না এক চাইডে ধৰণে আমাৰ বস্তুবিলাক বিক্ৰী কৰাৰ কাৰণে লাগিছে, ঠিক উল্টা চাইডৰ পৰা আজি আমাৰ দেশত তেখেতসকলে নতুন কিছুমান নিযুক্তি নিয়ম আনিছে। আপোনালোকে নিশ্চয় শুনিছে যে আমাৰ দেশৰ এই বিজেপি চৰকাৰ এনেকুৱা এখন চৰকাৰ যি চৰকাৰে আমাৰ জনসাধাৰণৰ যিবিলাক দাবী বা যি সমস্যা এই সমস্যাৰ ভিত্তিত যিবিলাক আমি কৈ আছো যে আমাৰ এই ধৰণৰ আইন কানুনৰ মানে নালাগিছে আৰু কিছুমান আইন কানুন দাবী আমাৰ আমি এইবিলাকৰ বিৰোধিতা কৰিব লগা হয়। যিবিলাক আমাৰ দেশত আইন কানুন আছে যে আমাৰ জনসাধাৰণৰ উৎসৱ সমাজৰ মানুহৰ উৎসৱ এই আইন কানুনবিলাক তেওঁলোকে এখনৰ পিছত এখন কৈ তেওঁলোকে ধ্বংস কৰা যায় আৰু নতুন আইন কানুন এতিয়া শেহতীয়া তেওঁলোকে এখন আইন আনিছে নিযুক্তি সম্পৰ্কীয় আইন যে এতিয়াৰ পৰা ভাৰতবৰ্ষত সেই নিযুক্তি সম্পৰ্কীয় আইনৰ মাধ্যমতে নিযুক্তি হ'ব। কি আইন? ফিক্স টাৰ্ম এমপ্লয়মেণ্ট। শুনিছেনে আপোনালোকে? নতুন আইন। কি আইন? ভাৰতবৰ্ষত নহয় হ'ব যাব। আমাৰ দেশত আমি সাধাৰণ ধাৰণা আছিল যে ল'ৰাটো যেতিয়া 18 বছৰ হৈছে তেতিয়া তেওঁ এজন বিনা অনুষ্ঠানত এটা কৰ্মচাৰী হিচাপে নিযুক্তি পায়। আমি ভাবিছিলো যে নিযুক্তি যদিকে পাইছে তেওঁ 60 বছৰলৈ নিযুক্তি থাকিব, 60 বছৰ পিছত তেওঁ পেঞ্চন পাব, তেওঁ পৰিয়ালটো তেওঁ চলিব পাৰিব। এতিয়া এই ফিক্স টাৰ্ম এমপ্লয়মেণ্ট এক্ট আহিল, এই ধাৰণা বাস্তাৰ কৰিছে। এতিয়াৰ পৰা এই আইন মাধ্যমত সকলো ক্ষেত্ৰতে ই প্ৰাইভেটতে হওক বা আমাৰ চৰকাৰী সংস্থালৈ যোনখিনি থাকিব সেইখিনি ক্ষেত্ৰতে হওক এই আইনৰ মাধ্যমত কি আইন কি ক'ব এই ফিক্স টাৰ্ম এমপ্লয়মেণ্ট এক্টত যে এতিয়াৰ পৰা যি নিযুক্তি হ'ব কেৱল নিৰ্দিষ্ট দিনৰ কাৰণে হ'ব। আপোনাৰ ল'ৰা ছোৱালী আমাৰ দৰে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীয়ে যি কাম পাব সি প্ৰাইভেটতে হওক চৰকাৰী খণ্ডতে হওক নিৰ্দিষ্ট দিনৰ কাৰণেহে আপোনাক তেওঁ নিযুক্তি দিলে। সেই নিৰ্দিষ্ট দিন পাৰ হোৱাৰ পিছতে তেওঁ আকৌ চাকৰিটো ৰেনু কৰিব লাগে। বুজিছে? ৰেনু কৰিব লাগে। ৰেনু যদি নকৰে তেতিয়াহ'লে তেওঁ কামটো নাথাকিব। ৰেনু কৰাৰ ক্ষেত্ৰত কি হ'ব? কামটো মই এবছৰৰ কাৰণে আপুনি নিযুক্তিৰ সময়তে আপুনি চিগনেচাৰ কৰি দিব লাগিব যে মোৰ চাকৰিটো এবছৰৰ কাৰণে। এবছৰ পিছত আমি ৰেনু কৰিব লাগিব আৰু ৰেনু যেতিয়া কৰিব যাব তেতিয়া আহিব তেওঁৰ পাৰফৰ্মেঞ্চৰ কথা। পাৰফৰ্মেঞ্চ কি? পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত কোন দিশত বেছি গুৰুত্ব হ'ব? সদায় মেনেজমেণ্ট ৰিপৰ্টৰ ওপৰত গুৰুত্ব দিব যে এই বছৰত তেওঁ কি ধৰণৰ কাম কৰিলে। বিশেষকৈ তেওঁৰ যিবিলাক সমস্যা আছে সেই সমস্যাৰ ক্ষেত্ৰত তেওঁ বা তেওঁলোকৰ কিবা গাড়ী দৰমহা অসুখৰ ক্ষেত্ৰত তেওঁ কিবা যিমান কি স্বাভাৱিকতে আমাৰ দেশত যেতিয়া নিবনুৱাৰ সংখ্যা বেছি হৈ যায় আছে প্ৰতিটা দিনেই নিবনুৱা কোনো কৰ্মসংস্থাপন নাই। এই নিবনুৱাৰ যেতিয়া ভিৰ বাঢ়িছে স্বাভাৱিকভাৱে আজি আমাৰ সৃষ্টি হৈছে। আজি আমি নিবনুৱা কিবা এটা
ইয়াৰে পৰিয়াল নচলে। গতিকে সদস্যসকলে কিমান আহে যে মোক অলপ ইয়াৰ মনোযোগী দিয়াব লাগে, দৰমহা দিব লাগে। আৰু দৰমহা দিবৰ কাৰণে যেতিয়া আপুনি মেনেজমেণ্টৰ ওচৰত আবেদন জনায়, তেতিয়াহ'লে সেই এবছৰৰ পিছত যেতিয়া আপোনাৰ নাম ৰেনু কৰিব লাগে আপোনাৰ, তেতিয়া আপোনাক কওঁ যে আপুনিতো দৰমহা দিছিলে মানুহ, গতিকে এই বছৰ আপুনি ৰেনু কৰিব নালাগে। আমি আমাৰ মেনেজমেণ্টে আপোনাক দৰমহা দিব নোৱাৰোঁ। কাৰণ মাছকে তুমি বাহিৰত হৈ আছে জীৱনৰ নামত, তেওঁলোকে আকৌ ভাবি আছে যে মোক বৰ্তমান চাব লাগে। গতিকে চাবে চবে কৰ্মৰ সংস্থাপন যিসকলে কাম কৰি আছে তাৰ কাৰণে এটা। গতিকে এই সস্তীয়া শ্ৰমিক বা আমাৰ দেশৰ সমাজী মানুহৰ যিবিলাক আইনী অধিকাৰ ইয়াক খৰ্ব কৰাৰ কাৰণে আজি নতুন ধৰণৰ নিযুক্তি আইন তেওঁলোকে আমাৰ নতুন ইতিমধ্যে আৰু কৰিছে। আমাৰ মেডিকেল চেক্টৰত যি নিযুক্তি হৈ আছে চব ফিক্স টাইম থাকে, সমাজৰ অন্যান্য শ্ৰমিক ক্ষেত্ৰবিলাকতো চব এই ফিক্স টাইম থাকে। এই ৩ নম্বৰ বিষয় হৈছে যে বৰ্তমানে শ্ৰমিকসকলে যিখিনি আইনী সুবিধা পাই আছে আমাৰ দেশৰ লেবাৰ ল, এই লেবাৰ লবিলাক তেওঁলোকে এমেণ্ডমেণ্ট কৰি তেওঁলোকে খুব সুবিধা জানে যে আজি আমাৰ দেশৰ 29খন সামাজিক শ্ৰমিক যিখিনি আমাৰ বহু আন্দোলনৰ মাজেদি এইবিলাক আমি আদায় কৰিছিলো, আজি সেই আইনবিলাক তেওঁলোকে মাত্ৰ 4টা কোড কৰি তেওঁলোকে এতিয়া আৰু লেবাৰ ল নাই, এতিয়া লেবাৰ এক্ট নাই আৰু এতিয়া হৈছে লেবাৰ কোড। ইতিমধ্যে লেবাৰ তেওঁলোকে পাৰ্লিয়ামেণ্টত পাছ কৰি পেলালে আৰু ৰাজ্যবিলাকতো ইতিমধ্যে প্ৰচেছ আৰম্ভ কৰিছে যে লেবাৰ ল মানে এমেণ্ডমেণ্ট কৰি তেওঁলোকে আমাৰ কোড বনালে আৰু এই কোডবিলাক ৰাজ্যবিলাকত কাৰ্যকৰী কৰাৰ কাৰণে ৰাজ্য চৰকাৰবিলাকে ইতিমধ্যে নটিফিকেশ্যন তেওঁলোকে দিব। ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছে আৰু ড্ৰাফ্ট নটিফিকেশ্যন তেওঁলোকে কিছুদিনৰ ভিতৰতেই তেওঁলোকে পাছ কৰি পেলাব আৰু এই নটিফিকেশ্যন মতে অৰ্থাৎ লেবাৰ কোড মতে এতিয়া আৰম্ভ হ'ব। লেবাৰ কোডে কি কৰা আছে? লেবাৰ কোডৰ ক্ষেত্ৰতো আপোনালোকে আচৰিত ধৰণে সি ট্ৰেড ইউনিয়ন এক্টেই হওক বা অন্যান্য যিবিলাক আমাৰ শ্ৰমিকৰ ক্ষেত্ৰত যিখিনি মূল দিয়া আছে, ন্যূনতম মজুৰি আইন, পেমেণ্ট অফ ৱেজেছ এক্ট, ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট এক্ট, যিবিলাক ইম্পৰ্টেণ্ট শ্ৰমিকৰ মূল হাতিয়াৰ ৰক্ষা কবচ শ্ৰমিকৰ, আজি সেই ৰক্ষা কবচ মূল কেইখন আইন শ্ৰমিক শ্ৰেণী, এই আইন কেইখন আজি তেওঁলোকে এমেণ্ডমেণ্ট কৰি এই কোড কৰি পেলালে। এতিয়াৰ পৰা সেই আইন নাই, আপোনালোকে কৰিব নোৱাৰিব। ইতিমধ্যে ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট এক্ট আনিছে যে ভাৰতবৰ্ষ বা অসমত 3জন যদি শ্ৰমিক নাথাকে তেতিয়াহ'লে এই আইন লাগু নহ'ব। প্ৰথমতে তেওঁলোকে আইন আনিছে যে এতিয়াৰে পৰা যদি কোনো এটা ক্ষেত্ৰত কোনো এটা অনুষ্ঠানত 3জন শ্ৰমিক নাথাকে তেতিয়াহ'লে এই লেবাৰ ল তেওঁলোকৰ কাৰণে নাথাকে। কি বুজিছে? আপোনালোকে শুনি আচলতে যে অসমত প্ৰায় 99% ইণ্ডাষ্ট্ৰিয়ে হ'ল 300তকৈ শ্ৰমিক থকা ইণ্ডাষ্ট্ৰি। অসমত যিমান কল কাৰখানা আছে বেছিভাগ কল কাৰখানাই হ'ল যি কল কাৰখানাত 3000 শ্ৰমিক নাই, অৰ্থাৎ সেই শ্ৰমিকসকলৰ কাৰণে এই লেবাৰ লাই নাথাকিব। গতিকে শ্ৰমিকক কোনোবাই চাকৰি কৰে, শ্ৰমিকক ইণ্ডাষ্ট্ৰি যদি বন্ধ কৰে, গভৰ্ণমেণ্টৰ কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাই। নতুন লেবাৰ ল মানে কি কোড মতে 300 যদি শ্ৰমিক নাথাকে তেতিয়াহ'লে কোনো গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নাই, ইনস্পেকশ্যন নাই। ইনস্পেক্টৰ এতিয়া আগতে যদি ইনস্পেক্টৰ আছিলে, মোদী ডাঙৰীয়াই বিৰাট ধুনীয়া কি কয় ইনস্পেক্টৰ ৰাজ খতম, আমাৰ সাধাৰণ মানুহে গালি পাৰিছে বঢ়িয়া ইনস্পেক্টৰ ৰাজ খতম। ইনস্পেক্টৰ ৰাজ মানে কি? আপোনাৰ প্ৰতিষ্ঠানত আপুনি কাম কৰি আছে, সেই প্ৰতিষ্ঠানত আপুনি উচিত মজুৰি পাইছে নে নাপাইছে? আমাৰ দেশৰ লেবাৰ ল মতে লেবাৰ ডিপাৰ্টমেণ্টত ইনকুৱাৰী কৰিব পাৰে যে ইয়াতে কাম কৰা শ্ৰমিকসকলে এই সুবিধাবিলাক দি আছে নে আমাৰ দেশত সামান্য। আজি সেই ইনস্পেক্টৰ এই ইণ্ডাষ্ট্ৰি বা এই প্ৰতিষ্ঠানত তেওঁ ইনস্পেকশ্যন কৰিব আহিব নোৱাৰে, অৰ্থাৎ ইনস্পেক্টৰ ব্যৱস্থাটো নাথাকে। কেৱল ইণ্ডাষ্ট্ৰিয়েল ডিস্পিউট এক্টতে নহয়, ফেক্টৰী এক্টত, মিনিমাম ৱেজ এক্টত আজি আপোনালোকে দেখিছে যে 2015 চনতে ন্যূনতম মজুৰি ঘোষণা হৈছিল। 2015 চনৰ পৰা আজি 2022 চন ভাৰতবৰ্ষত বা অসমত
দাম কিমান পৰিমাণৰ বৃদ্ধি হৈছে 2017 চনৰ ন্যূনতম মজুৰি স্তৰত কিমান বঢ়া হৈছে 240 টকা 240 টকা 2017 চনত এজন শ্ৰমিকৰ মজুৰি বঢ়া হৈছিল আৰু এতিয়াও সেই 240 টকাই আছে কেৱল মাত্ৰ সেই ডিএমএছ এলছ মিলি কিছু পৰিমাণৰ অলপ বাঢ়িছে কেতিয়াবা কমিছে কেতিয়াবা বাঢ়িছে এটা লেভেলত প্ৰায় 270 টকা 60 টকাৰ ভিতৰতে এতিয়াও আমাৰ শ্ৰমিকৰ মজুৰি কিন্তু ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যখনত আমাৰ দেশখনত আজি সকলো বস্তুৰ কি ধৰণৰ দাম বাঢ়িছে কেৱল দাম বাঢ়িছে কিন্তু শ্ৰমিকৰ মজুৰি বাঢ়া নাই আমি আমাৰ শ্ৰমিক সংগঠনবিলাকে বাৰে বাৰে চৰকাৰৰ ওচৰত দাবী কৰি আছো আনকি মিনিমাম ৱেজ এখনো কোৱা আছে যে 5 বছৰৰ ভিতৰত এই মিনিমাম ৱেজ ৰিভিউ হ'ব লাগে পুনৰ গঠন হ'ব লাগে পুনৰ নিৰ্ধাৰণ হ'ব লাগে তাৰ কাৰণে মিনিমাম ৱেজ বহুত গঠন আছে এই বহুত কৰি বিবেচনা কৰিব আৰু যদি বস্তুৰ দাম বৃদ্ধি হয় তেতিয়াহ'লে ন্যূনতম মজুৰি বৃদ্ধি কৰিব লাগে কিন্তু 2017 চনৰ পৰা এতিয়ালৈকে মিনিমাম ৱেজৰ মিটিং নাই শেহতীয়াভাৱে মনে কৰিলো এই আন্দোলনৰ পিছত মিনিমাম ৱেজৰ তেওঁলোকে বোৰ্ড এখন গঠন কৰিছে আৰু এই বোৰ্ডখন নতুনকৈ গঠন কৰি তেওঁলোকে কিছুমান যিবিলাক আচলতে প্ৰকৃতাৰ্থ এতিয়া মিনিমাম ৱেজ বোৰ্ডৰ আমাৰ IMC নাম নাই বুজিছে AITC নাম নাই মিনিমাম ৱেজ বোৰ্ডৰ আমাৰ CITC নাম নাই কেৱল মাত্ৰ কিছুমান সংগঠন কিছুমান আমাৰ নিৰ্মাণ শ্ৰমিকৰ নাম দিছে কোনোবা বেলেগৰ নাম দিছে যি শ্ৰমিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰে মূল যিবিলাক অৰ্গেনাইজেশ্যন তেওঁলোকৰ নাম নাই কেৱল মাত্ৰ তেওঁলোকে কিছুমান তেওঁলোকৰ নিজৰ মতলবৰ মতে মাতিছে আৰু মাতি তেওঁলোকে মিনিমাম বোৰ্ড গঠন কৰিছে আৰু এই বোৰ্ডৰ শেহতীয়াভাৱে তেওঁলোকে 2খন মিটিং মাতিলে এই 2খন মিটিং মাতিছে এক ঘণ্টা আগত তেওঁলোকে চিঠি দিয়ে যে আমাৰ মিটিংখন কেনচেল দিয়ক লেবাৰ অফিচাৰে ফোন কৰি কয় বা কিবা ইমেইল কৰি কয় যে মিটিংখন কেনচেল কৰিব লাগে অৰ্থাৎ এতিয়ালৈকে সেই কমিটিখন যি বনাইছে তাকো আমি চিন্তা কৰিছো যে আমাৰ যিটো প্ৰায় কেন্দ্ৰীয় ইউনিয়ন চব কেইজনক এই কমিটি গঠিব লাগিব আমাৰ সেইটো তথ্য আমি চিঠি দিছো ঠিক এনেধৰণে আজি আমাৰ এই যিখন বোৰ্ড বনাইছে এই বোৰ্ডখনতে আমাকে মিটিং পাতিব পৰা নাই কিয় মিটিং পাতিব পৰা নাই লেবাৰ ডিপাৰ্টমেণ্টে কি কৈ আছে যে এই মিটিং পাতি আমি কেনেকে নিৰ্ধাৰণ কৰিম কাৰণ লেবাৰ কোডৰ কাৰণে কি হয় নটিফিকেশ্যন ড্ৰাফ্ট নটিফিকেশ্যন ওলাইছে এই ড্ৰাফ্ট নটিফিকেশ্যনত লেবাৰ কোড মতে মজুৰি নিৰ্ধাৰণ হ'ব না লেবাৰে পুৰণা লেবাৰ আইন মতে নিৰ্ধাৰণ হ'ব আমি এতিয়া কনফিউজনত আছো গতিকে মজুৰি নিৰ্ধাৰণ কৰাৰ কাৰণে আমি কি প্ৰস্তাৱ দিম গতিকে শেহতীয়াকৈ আমি ভাবিছিলো চৰকাৰে কিবা এটা দিব কিন্তু চৰকাৰে দিব নোৱাৰে গতিকে আমি উপায় নাই কিনে মিটিংখন কেনচেল কৰিব লাগে অৰ্থাৎ 2017 চনৰ পৰা ন্যূনতম মজুৰি যি নিৰ্ধাৰণ কৰিছিল তেতিয়া প্ৰত্যেকৰ পৰা নতুন বিধি নাই শেহতীয়াভাৱে আমাৰ শ্ৰমিক সংগঠনৰ ফালৰ পৰা CIT পক্ষৰ পৰা অহা 15 তাৰিখে আমি পুনৰ এটা আন্দোলনৰ কাৰ্যসূচী লৈছো এই কাৰ্যসূচীত কেৱল মাত্ৰ CIT নহয় সকলো শ্ৰমিক সংগঠন আমি লৈ আছো যে আমাৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে কি কাৰণে এইবিলাক সমস্যা হৈছে এই সমস্যাৰ মূল কাৰণটো হ'ল যে লেবাৰ ল তেওঁলোকে আজি কোড বনাই পেলায় গতিকে শ্ৰমিকসকলে যিবিলাক তেওঁলোকৰ ৰক্ষা পাব এক চাইডৰ পৰা দেশৰ সকলো সম্পত্তি প্ৰাইভেট আৰু যেতিয়া আমি প্ৰাইভেটলৈ গুচি যাম সেই প্ৰাইভেটত কাম কৰি যি ইণ্ডাষ্ট্ৰী যি অনুষ্ঠানে হওক সেই অনুষ্ঠানৰ মালিকে যদি আমাক বিনা শোষণ কৰিব পাৰে কোনো ধৰণৰ নিয়ম নীতি নোহোৱাকৈ আমাৰ দৰে মানুহক সক্ৰিয় শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে আমাৰ দেশৰ শ্ৰম আইনবিলাকো তেওঁলোকে সংশোধন কৰিলে গতিকে চালে যে অহা দিনত কি বিপদ আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে ইপিনে আৰু হাজাৰ হাজাৰ শ্ৰমজীৱী মানুহ যিবিলাকে কৈ আছে যে আজি আমাক মজুৰি বৃদ্ধি কৰিব লাগে আমাৰ মজুৰি আজি অসমত প্ৰায় কেইবালক্ষ আমাৰ আঁচনিভুক্ত কৰ্মচাৰী আছে এই আঁচনিভুক্ত কৰ্মচাৰীসকলে আজি চৰকাৰে বেছিভাগে মহিলা তেওঁলোকে বিভিন্ন কৌশলৰ মাজেদি তেওঁলোকে ঠগাই আছে ঘৰুৱা কৰি আছে তেওঁলোকৰ মাননী ব্যৱহাৰ মাননী নামত মাননী কিমান মাননী দিয়ে এদিনত 30 টকা মাননী আজি এই ধৰণে মাননী দিয়াৰ নামত শ্ৰমিক শ্ৰেণী এটা বৃহৎ অংশ মহিলা শ্ৰেণী তেওঁলোকে প্ৰবঞ্চনা কৰি আছে আৰু এই শ্ৰমিকসকলে তেওঁলোকে নিজৰ সংগঠন কৰি তেওঁলোকে চৰকাৰৰ ওচৰত ডিমাণ্ড কৰিছে যে আমাক মাননী নহয় মজুৰি দিব লাগে আৰু এই মজুৰি দিয়াৰ ক্ষেত্ৰত কিন্তু চৰকাৰৰ কোনো পলিচি নাই বৰঞ্চ
শ্ৰমিকসকলক বিভিন্ন ধৰণৰ প্ৰবঞ্চনা কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে। যিসকলে মজুৰি বেছি আছে তেওঁলোকক মজুৰি নিদিয়ে, কিন্তু আজি তেওঁলোকে নানান ধৰণৰ আঁচনি খুলি সস্তীয়া কিছুমান আঁচনি খুলি মানুহক ভোটৰ ৰাজনীতি কৰাৰ কাৰণে, গতিকে আমাৰ কাৰণে সকলো চাই দুখৰ দুখাই যে সমাজৰ মানুহক আমি এতিয়াও সচেতন কৰিব পৰা নাই, সাধাৰণ মানুহ সচেতন কৰিব পৰা নাই, এইবিলাকক সুযোগ কৰিছে। এই মহিলাবিলাকক কিবা 1,800 টকা কৰি দিম আৰু 200 টকা টিভি মানে ঘোষণা কৰি আছে, সাধাৰণ মানুহে জানি আছে যে চৰকাৰে ঠিকেই কৰি আছে, কিন্তু যিসকলে আজি কাম কৰাৰ উচিত মজুৰি পোৱা নাই তেওঁলোকে আজি দাবী কৰাৰ মজুৰিখিনি বিক্ৰী কৰি দিয়া। গতিকে লক্ষ লক্ষ মানুহক এই জেগাত প্ৰবঞ্চনা কৰি আছে। চাহ শ্ৰমিকসকলক কংগ্ৰেছ চৰকাৰ থাকোঁতে কৈছে যে কংগ্ৰেছ চৰকাৰে তোমালোকক একো দিব পৰা নাই, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা পৰা নাই। বিজেপি চৰকাৰ ভোট দিয় যেতিয়া আজি আমি তোমালোকক 391 টকা তোমালোকক আমি হাজিৰা দিব পাৰিছোঁ। 2015 চনৰ পৰা 2022 চন হ'ল, আজি চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি নহয়। চাহ শ্ৰমিকসকলক এই চৰকাৰে মজুৰি বৃদ্ধি কৰিব নোৱাৰে, কাৰণ এই চৰকাৰ স্বাভাৱিকভাৱে এই মালিকৰ বহুতীয়া চৰকাৰ, অৰ্থাৎ এই চাহ মালিক বা বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকৰ বা বৃহৎ কৰ্পৰেট গোষ্ঠীৰ আজি এই চৰকাৰখন তেওঁলোকৰ আশীৰ্বাদত চলি আছে। গতিকে স্বাভাৱিকভাৱে তেওঁলোকে ক'ব পাৰে সাধাৰণ মানুহক ভোটৰ স্বাৰ্থত যে তোমালোকক আমি অমুক দিম তমুক দিম মজুৰি বৃদ্ধি কৰি দিম, কিন্তু তেওঁলোকৰ প্ৰকৃতত এই সহি মাৰাৰ কেপাচিটি তেওঁলোকৰ নাই। এই কথা অসমৰ সমাজৰ মানুহে ইতিমধ্যে উপলব্ধি কৰিছে। গতিকে স্বাভাৱিকভাৱে আজি লক্ষ্য কৰা হৈছে লক্ষ লক্ষ সাধাৰণ তেওঁলোকে এই ধৰণে প্ৰবঞ্চনা কৰে। কোন সমাজৰ মানুহক তেওঁলোকে প্ৰবঞ্চনা কৰে? একটো দেশৰ সম্পত্তিবিলাক খতম, 2 নম্বৰ আমাৰ দেশৰ যিবিলাক অনুষ্ঠান আছে, যিবিলাক সেৱা সন্ত্ৰাস খতম, আমাৰ বিত্তীয় খণ্ড খতম, আমাৰ সমাজৰ মানুহে ল'ৰা ছোৱালী যি চাকৰি বাকৰি কৰাৰ চিন্তা কৰি আছে তেওঁলোকৰ চাকৰি বাকৰিৰ ভৱিষ্যত খতম, আৰু লগে লগে আমাৰ সকলে কাম কৰি আছো আমাৰ কাৰণে যিবিলাক আইনগত সা সুবিধা আছে এইবিলাক যাতে আমি নাপাওঁ তাৰ ব্যৱস্থা তেওঁলোকে ঠিক কৰি ল'ব। গতিকে অহা সময়ত আমাৰ সমাজৰ মানুহ আজি বাচি থাকিব নোৱাৰো, বাচি থাকিব দা বাচি থাকিবলৈ দা। গতিকে এনেকুৱা এটা পৰিস্থিতি আজি আমি শ্ৰমিক শ্ৰেণী ঐক্যবদ্ধ আৰু বেছি ধৰণে হ'ব লাগিব। সেইবাবে দিল্লীৰ অভিৱৰ্তনৰ ঘোষণা হৈছে যে আজি আমি শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰিছো, কেইবাটাও আমি ধৰ্মঘট কৰিছো, কেইবাটাও আমি আন্দোলন কৰিছো যৌথভাৱে, কিন্তু আমি এতিয়ালৈকে সফল হ'ব পৰা নাই। যিমানেই শ্ৰমিক আন্দোলন কৰিছিল আজি বিজেপি চৰকাৰে বুঢ়ামাৰি দেখুৱাই দিছে শ্ৰমিকৰ কথা ঘূৰে যেন শ্ৰমিকৰ লগত তেওঁলোকে এটা মানে যুদ্ধহে ঘোষণা কৰিছে। বুজিছে, আমাৰ দৰে সাধাৰণ মানুহৰ লগত তেওঁলোকে যুদ্ধ ঘোষণা কৰি আছে যে তোমালোকে কৰি থাকা, তোমালোকে নকৰা, আমি তোমালোকৰ কাম নকৰো, আমি আমাৰ মতেই চলিম। অৰ্থাৎ আপুনি মই কেনেকে খাইছো কেনেকে চলি আছো এই কথা তেওঁলোকৰ গুৰুত্ব নাই। আজি এই চৰকাৰখনে আমাৰ দৰে সাধাৰণ মানুহৰ কথা তেওঁলোকে নুবুজে, কিন্তু এই সাধাৰণ মানুহে আজি দেখুৱাই দিছে কৃষকসকলে। দিল্লীত আলোচনা হৈছে যে আজি দিল্লীত প্ৰায় এবছৰ ধৰি কৃষকসকলে আজি ধাৰাবাহিকভাৱে তাত গৈ আন্দোলন কৰিছে আৰু চৰকাৰ বাধ্য কৰাইছে তেওঁলোকক উদ্ৰ কৰাৰ কাৰণে। অসমৰ ভাৰতবৰ্ষৰ কাৰণে এটা হিষ্টৰিক ইতিহাসত দেখা লাগিব যে কৃষকসকলে আজি দিল্লীৰ ৰাজপথত তেওঁলোকে আন্দোলন কৰিছে আৰু আন্দোলন কৰি তেওঁলোকে সফল হৈছে। কিন্তু এই দিল্লীৰ আন্দোলনতো সফল নহয়, দিল্লীৰ আন্দোলনত শ্ৰেয়টো চৰকি আমাৰ শ্ৰমিক সংগঠনবিলাকে আমি বিশ্লেষণ কৰিছো যে দিল্লীৰ এই কৃষকসকলে আন্দোলন কৰি কিয় সফল হ'ব পাৰিব। সফল হোৱাৰ পিছতে এটা কথা লক্ষ্য কৰা গৈছে কি যে দিল্লীৰ যে এই আন্দোলন হৈছিল, এই আন্দোলনত আপোনালোকে দেখিছে বিভিন্ন প্ৰচাৰ মাধ্যমত মোবাইলত দেখিছেনে একেবাৰে যদি এটা সৰু বাচ্ছা যদি দিল্লীৰ আন্দোলনত গৈছে মোবাইলত তেওঁৰ ভিডিঅ' আহি আছে, কথা পাতি আছে এই তিনি কৃষি আইন কি, এই তিনি কৃষি আইনে কেনেকুৱা জনসাধাৰণক ক্ষতি কৰিব, দেশৰ কৃষকক ক্ষতি কৰিব, এটা বাচ্ছা লগাই ক'ব পাৰে। একেবাৰে ঘৰে দুটা মানুহ দিল্লীৰ আন্দোলন গৈছে মোবাইলত আহি আছে যে তেওঁ এই আন্দোলনৰ ব্যাখ্যা কৰিছে, দাবী ব্যাখ্যা কৰিছে, কৃষক আইনৰ ব্যাখ্যা কৰিছে, ক'ব কৰিছে যে কেনেকে কৃষি আইনে আমাৰ দেশৰ জনসাধাৰণক ক্ষতি কৰিব, কৃষকক বন্ধ কৰিব, সুন্দৰকে 3খন কৃষি আইন তেওঁলোকে ব্যাখ্যা কৰিব পাৰে। কিন্তু আজি শ্ৰমিকসকলে এতিয়াও ল'ব পৰা নাই, বহু আন্দোলন কৰিব বা
তাৰ মূলত কাৰণেই হৈছে যে আমাৰ শ্ৰমিকসকলে এতিয়াও বুজি উঠা নাই যে আমি তাৰ কাৰণে কি দাবীৰে আন্দোলন কৰি আছো। আমাৰ কাৰণে কিমান দুৰ্বলতা, কিমান দুখ যে আজি আমি বহু আন্দোলন কৰিছো, কিন্তু সাধাৰণ শ্ৰমিকে নাজানে যে আমাৰ লেবাৰ ল কি, লেবাৰ ল এমেণ্ডমেণ্ট হোৱাৰ পিছত আমাৰ কি ক্ষতি হ'ব। আশা অংগনবাড়ী বা বিভিন্ন যিবিলাক আমাৰ আঁচনি মুক্ত কৰ্মচাৰী আছে তেওঁলোকে মানুহে মজুৰি বিচাৰি আছে। মজুৰিতে পাব লাগিলে আজি যে মজুৰিৰ যিখন আইন, ন্যূনতম মজুৰি আইন 1948, এই আইনখন কি আজি তেওঁলোকে নাজানে। কিয় তেওঁলোকে আজি এই আইন মানে কি মাননীয় সলনি মজুৰি পাব। বেছিভাগ শ্ৰমিকেই নাজানে তেওঁলোকৰ শ্ৰম আইন কি, বেছিভাগ শ্ৰমিকেই নাজানে কি ধৰণে আমি এই আন্দোলন সফল হ'ব পাৰিম। গতিকে স্বাভাৱিকভাৱে আজি আমাৰ আন্দোলন সংগ্ৰাম কৰাৰ পিছত আমি সফল হ'ব পৰা নাই। সেইকাৰণে এইবাৰ আন্দোলনত, এইবাৰ এই ধৰ্মঘটত এই কথাই গুৰুত্ব দিয়া হৈছে যে কিমান মানুহৰ শ্ৰমিক শ্ৰেণী সাধাৰণ মানুহৰ ওচৰত আমি দেখা পাওঁ যে আজি দেশৰ চৰকাৰে যিবিলাক নীতি গ্ৰহণ কৰিছে, এই নীতিয়ে আজি আমাৰ দেশখন কেনেকৈ তিল তিলকে ধ্বংসৰ পিনে লৈ যাব। আমাৰ দৰে খাটি খোৱা মানুহ যে অহা ডাঙৰ শিকিবলৈ কিনিবলৈ গৈ আছো, এই কথা আমি সাধাৰণ সমাজৰ মানুহক বুজাই উঠিব পাৰিব লাগিব। আৰু সেইকাৰণে দিল্লীৰ এই নৱেম্বৰ মাহৰ 11 তাৰিখে অনুমোদন কৰিছে। কিন্তু আমাৰ দুখ কি, দিল্লীত 11 নৱেম্বৰত ঘোষণা কৰিছে যে গোটেই সমাজৰ মানুহক এই কথা আজি ওপৰত লাগি যাব লাগে। কিন্তু আজি বলা ৰাখোঁ আমি কোন তাৰিখে উদ্বোধন কৰি আছো, এই অহা 28 আৰু 29 তাৰিখে ধন্যবাদ আৰু আজি আমি 15 দিন আগতে উদ্বোধন কৰি আছো। অৰ্থাৎ আমি কিমান সেই হয়নে যিয়েই নহওক আজি আমি উদ্বোধন কৰিছো, ইয়াতে আমি নিশ্চয় প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। আৰু যিমান পাৰো আমাৰ গ্ৰুপ মিটিং, সাধাৰণ সভা বা সকলো ক্ষেত্ৰতে শ্ৰমিক শ্ৰেণীক আমি এই কথা বতৰাবিলাক বুজাবৰ কাৰণে চেষ্টা কৰিব লাগিব। গতিকে এই আমাৰ মূল কথা। গতিকে ইয়াৰ ভিত্তিতে আজি আমাৰ এই অভিৱৰ্তন আৰু দেশক ৰক্ষা কৰাৰ কাৰণে, শ্ৰমিক শ্ৰেণীক ৰক্ষা কৰাৰ কাৰণে আমাৰ এই যুঁজ, আমি এই দেশপ্ৰেমী হ'ব পাৰে। আজি চৰকাৰ বদলি হ'ব পাৰে, চৰকাৰ নতুনকে আহিব পাৰে, কিন্তু এই চৰকাৰৰ ওচৰত মানুহে অন্ধবিশ্বাসতে মানুহে ভোট দি আছে। পৰিৱৰ্তন হোৱা নাই, বৰং বিপদৰ পিনে আমি গতি কৰিছো। আমি ভাবিছিলো যে ইউপিত বিজেপি চৰকাৰ পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন হোৱা নাই। পৰিৱৰ্তন নোহোৱাৰ কাৰণ কি, ভাৰতবৰ্ষৰ বেছি 70% মানুহে গণতন্ত্ৰটো ভালকে বুজিব পৰা নাই, তেওঁলোকৰ নিজৰ অধিকাৰ বুজিব পৰা নাই। বেছিভাগ আমাৰ দৰে খাটি খোৱা মানুহ আছে, ভাবি আছিল যদি বিজেপি ভোট নেদাম, কিন্তু নিৰ্বাচনৰ দিনাখন বিজেপিকেই ভোট দিছে। কাৰণ তেওঁৰ যিটো ভোটাধিকাৰে ভোটাধিকাৰটো সম্পূৰ্ণকে তেওঁ সাব্যস্ত কৰিব পৰা নাই। বিভিন্ন ধৰণে তেওঁলোকে অন্ধবিশ্বাসতে ভোট দিব লগা হৈছে। কি কাৰণত? যে আমি বেছিভাগ কথাই আমি নাজানো, নেকি ৰাজনীতি আমি নাজানো, কি আমি অৰ্থনীতি নাজানো, দেশত কি ঘটনাবিলাক চলি আছে এইবিলাক নাজানো। আজি আমাৰ দেশৰ প্ৰচাৰ মাধ্যম, যিসকলৰ বাবে প্ৰচাৰৰ জৰিয়তে আমাৰ সাধাৰণ মানুহ শিক্ষিত হ'ব পাৰে, বুজিব পাৰে, আচল কথা জানিব পাৰে, এই সমস্ত প্ৰচাৰ মাধ্যম আজি এই চৰকাৰবিলাকে বৰ্তমানৰ বিজেপি চৰকাৰে নিজৰ হাতত ৰাখিছে। সাধাৰণ মানুহক তেওঁলোকে আজি নিৰ্মাণ শ্ৰমিকৰ সিদিনা দেখা পালো। নিৰ্মাণ শ্ৰমিকৰ এই জীৱনৰ বহু আন্দোলনৰ ফলত আজি নিৰ্মাণ শ্ৰমিকৰ কাৰণে এখন আইন হৈছে। এই আইনখন আজি 2010 চনৰ পৰা আমাৰ অসমত চলি আছে, কিন্তু শেহতীয়া আছে কোনো এই বিজেপি চৰকাৰৰ ভোট দিয়া নীতিয়ে প্ৰচাৰ কৰি আছে। বিজেপি চৰকাৰে ভাল দিন আনিছে, দৃষ্টিবিভাগীৰ কাৰণে, নিৰ্মাণ শ্ৰমিকৰ কাৰণে অমুক পাব তমুক পাব। আজি এতিয়াও কথা কৈ আছে বিজেপি চৰকাৰে বুলি আনি আছে। কত আন্দোলন সংগ্ৰামৰ মাজেদি আমি এই আইন কৰিছো। সেই সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত বুজিছে, কিন্তু আজি এতিয়া তেওঁলোকে ক'ব বিচাৰিছে আমাকে আহিছে। এইধৰণে প্ৰচাৰ মাধ্যমত তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থ ব্যৱহাৰ কৰি বুজিছে, এই ওলাইছে মিডিয়াতে ওলাইছে যে এই ইলেকশ্যনৰ পিছদিনাখনে যেনেকে সাংবাদিক বিলাকে নাচ আৰম্ভ কৰিছে। ইউপি সাংবাদিক বিলাকে খানা খাই নাচি আছে, কিয়? বিজেপি চৰকাৰে জিকিছে। সাংবাদিক আৰু টিভিত কয় আমি মই সকলো মানুহ দিব পোৱা নাই, সকলো কথা দিব পোৱা নাই, কিন্তু আজি আমাৰ মানুহে এটা এই ধৰণৰ জনপ্ৰিয় হৈ আছে। কিন্তু
আমাৰ শ্ৰমিক শ্ৰেণীৰ এটা বৃহৎ কৰ্তব্য, বৃহৎ আমাৰ দায়িত্ব। আৰু এই দায়িত্ব পালন কৰিবলৈ গৈ আমিয়ে নিজকে দেশ শ্ৰমিক বুলি কৈ আজি আমাৰ দেশখন ৰক্ষাৰ স্বাৰ্থত এই ধৰ্মঘট, এই আন্দোলন আমি আৰম্ভ কৰিছো। আমি আশা ৰাখিছো 28-29 তাৰিখৰ এই ধৰ্মঘট আপোনালোকৰ গোলাঘাটতো প্ৰান্তে প্ৰান্তে আজিৰ পৰা আমি প্ৰচাৰ কৰি প্ৰস্তাৱ সহায় বিভিন্ন মাধ্যম আমি ইয়াতে আলোচনা কৰি কেনেকৈ আমি যাব পাৰো। আজি গোলাঘাটৰ টাউনত পাৰিলে ধৰ্মঘটৰ আগতে আমি সকলো সময়ত আমি ডাঙৰ প্ৰশাসন আমি উলিয়াব পাৰো নেকি? আমি এটা মাইক বান্ধি লৈ কিনে বিভিন্ন ঠাইত কথা আলোচনা কৰিব পাৰো নেকি? আমাৰ যিবিলাক কৰ্মস্থলী আছে, কৰ্মস্থলীবিলাকত আমি মিটিং কৰিব পাৰো নেকি? যৌথভাৱে আৰু কি কৰিব পাৰো? আমি প্ৰেছ মিট কৰিব পাৰো নেকি? গোলাঘাটবিলাক আজিৰ পৰাই আমি কোনো দিন বাদ নকৰাকৈ আজিৰ পৰাই আমি এই ধৰ্মঘটৰ কাৰণে কাৰ্যসূচী ল'ব লাগিব। তেতিয়াহ'লে এই ধৰ্মঘট আমি সফল কৰিব পাৰিম। ধৰ্মঘটৰ দিনটোত কেৱলমাত্ৰ বন্ধ পালন কৰিলে ধৰ্মঘট সফল নহয়। মানে ধৰ্মঘট কৰাৰ পিছত পুনৰবাৰ বিজেপি চৰকাৰে ভাৱে ঘটিব যদিহে আমি তেওঁলোকৰ নীতিৰ কথাখিনি বুজাই দিব নোৱাৰো। আমাৰ লগত বহু শ্ৰমিক সংগঠনে বিভিন্ন শ্ৰমিকে আন্দোলন সংগ্ৰামত যাই আছে, কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকে বুজি পোৱা নাই আমি কিয় আন্দোলন কৰি আছো, কি সংগ্ৰাম কৰি আছো। ভোটৰ সময়ত তেওঁলোকে ঘটি আছে। আৰু সেইকাৰণে আমাৰ এই দুৰ্বলটো এই যে ধৰ্মঘটৰ আগে আগে কিমান পাৰো শ্ৰমিকৰ মনত আচল কথা লৈ যোৱা। আৰু এই কাৰণে নিশ্চয় আমি এই ধৰ্মঘটৰ সৈতে আমাৰ এই সংগঠনত আমি আলোচনা কৰা দৰকাৰ। মই আশা ৰাখিছো যে আমাৰ গোটেইকেইটা ট্ৰেড ইউনিয়নে আমি ঐক্যবদ্ধভাৱে এই কাম কৰিম। আমাৰ ফেডাৰেশ্যনবিলাক আছে, তেওঁলোকেও কৰিব, তেওঁলোকে বিভিন্ন তেওঁলোকৰ অনুষ্ঠানত কৰিব, আনহাতে আমাকো তেওঁলোকে সহযোগ কৰিব। বিভিন্ন ঠাইত আমি মেল মিটিং সভা সমাৱেশ কৰাৰ মাজেদি আমি এই ধৰ্মঘট কৰিব পাৰিম। আমি CITU সভা সকলো ট্ৰেড ইউনিয়ন সংগঠনৰ ফালৰ পৰা আপোনালোকক অভিনন্দন জনাইছো। আৰু এই ধৰ্মঘটৰ সকলো কাৰ্যসূচীতে আমি কেনেধৰণে ৰাজ্যিকৰ পৰা আপোনালোকক বিচাৰে যে আমি অমুক কাৰ্যসূচী সমাৱেশ পাতিছো, এইবিলাকত আপোনালোকৰ ফালৰ পৰা আহিব লাগে। আমি যিমান পাৰো আমি চেষ্টা কৰিম আৰু বেছিকৈ আপোনালোকে কৰিব লাগিব। এই কাম কৰক আপোনালোকে। আমি যৌথ ট্ৰেড ইউনিয়ন মঞ্চৰ পৰা আপোনালোকক অভিনন্দন জনাই মই বক্তব্য ইয়াতে সামৰিছো।